আপোনাৰ 50 টকা খাই ল'বগে দেই আপোনাৰ ল'ৰা ছোৱালী নাই মুখত আজি আচৰিত বস্তু এটা দেখিছোঁ আচমে ফিটিং কৰি আছে এতিয়া পেণ্টি দেখাইছে ভাতি আছে Hello guys, welcome back again my YouTube channel. আজি আকৌ আপোনালোকক লগ পাইছোঁ এতিয়া মানে কি হ'ল কি আজি আকৌ এটা ব্লগ ভিডিঅ' বনাওঁ মানে ব্লগ লগত আইতাৰ লগত এটা ফটোশ্বুট কৰোঁ ফটোশ্বুটটোত মানে আপোনালোকে দেখিব আমি কি কৰোঁ একচুৱেলি ফটোশ্বুট আৰু লগতে ৰিলছ ভিডিঅ' বনাওঁ চাব নেকি আপুনি আইতা কি কৰি আছে আইতা পূৰা গা চা ধুই ফ্ৰেছ হৈ পূৰা নক'ব আৰু ইফালে চা ইয়াক নক'ব আৰু হাই আইতা পূৰা চাব পাৰে গা চা ধুই ফ্ৰেছ হৈ কেনেকৈ বহি আছে আৰু আইতা ইয়াত বহি আছে আৰু ইয়াত মোৰ হাতত আছে কেমেৰা একচুৱেলি কেমেৰা দুটা ইয়াতে থৈ লৈছোঁ তলত আৰু ইফালে আইতা গা চা ধুই পূৰা ফ্ৰেছ হৈ আছে এতিয়া অলপ তেল চেল লগাই ল'ব তাৰপিছত আমাৰ মানে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম ইফালে চাব পাৰে আপোনালোকে মোৰ ৰিলছত কেতিয়াবা দেখিছে চাগে এইজনী আমাৰ পিটিকুনি পোৱালীজনী আছে এইজনী দেখাইছোগৈ ৰ'ব একচুৱেলি আজি ৰিলছটো মানে অলপ আমি ইউনিক টাইপত বনাম বুলি ভাবিছোঁ বহুত দিন বনোৱা নাছিলোঁ ন কালি কৈছিলোঁ মই নেক্সট ব্লগটোত কৈছিলোঁ আপোনালোকক যে মই আজি আপোনালোকক ব্লগ ভিডিঅ' বনাই দেখাম কিন্তু কালি মানে নেক্সট ভিডিঅ'ত ব্লগত মই দেখাবলৈ নোৱাৰিলোঁ কাৰণ মই শুই ল'লোঁ মানে পূৰা এলাহ টাইপৰ লাগিলে সেইটো পূৰা নেদেখালোঁ আজি দেখাইছোঁ এতিয়া আমাৰ কেমেৰামেন চাব পাৰে গাইজ পূৰা চাওক থিয়কাৰ ষ্টাইলটো কাৰণ ইয়াত পেন পাতি আছে বোলে ল'ৰাটো এইটো পূৰা অলপ লাজ কৰিছে ই পেন পাতি আছে আমাৰ পূৰা ৰেডি আমাৰ কেমেৰা ষ্টেণ্ড আনি আমাৰ কেমেৰামেন মোৰ লাজ কৰিছে চাওক লাজ কৰিছে পেন পাতি আছে লাজ কৰিছে আমাৰ পোৱালিটোৱে লাজ কৰিছে একচুৱেলি এইয়ে মই ভিডিঅ'ত কেমেৰা কৰি দিয়া আজি আমাৰ কেমেৰামেনৰ লগত উলিয়াইছোঁ আৰু এতিয়া আমাৰ ৰিলছ ভিডিঅ' শ্বুটিং হ'ব এতিয়া তাৰ পৰা তাকেই মানে পেন ফাটি থকাৰ কাৰণে লাজ কৰিছে পেন ফটাটো দেখাই দিয়া আকৌ এতিয়া পেনটো দেখাইছে ফাটি আছে আইতাই গা ধুই পেলাই তেল চেল একো লগোৱা নাই আৰু কি কয় যে মানে কাপোৰো পিন্ধি থকা নাই ভাল এইটো পূৰা মই গোটেইবোৰ নিদিওঁ পূৰা ৰুমটো আন্ধাৰ হৈ আছে আন্ধাৰ এতিয়া হৈ গ'ল পোহৰ আৰু মই নিদিওঁ বস্তুবোৰ আইতাৰ ৰুমটো আপোনালোকক দেখাই লৈছোঁ আগত গাইজ আইতাৰ ৰুমটো এইটো আপোনালোকে দেখি থাকে মোৰ ৰিলছ ভিডিঅ'ত এইখন আইতাৰ বিচনাখন ইয়াত এখন আছে ইয়াত কোনো এতিয়ালৈকে হোৱা নোহোৱে মানে ইয়াত আছে প্ৰত্যেকটো বস্তু আইতাৰ আৰু মই পিন্ধিবলৈ কাৰণে এইবোৰ কাপোৰবোৰ এনেকৈ থোৱা আছে ন মানে ভালকৈ নাই আৰু কি ক'ম সেইটো প্ৰায় এখন লৈছোঁ কাপোৰ আৰু তেল আছে আমাৰ নাৰিকল তেল লগাই একচুৱেলি তেতিয়া কি হয় কি অলপ মানে চুলিবোৰ ভাল হয় বুলি মই নাজানো দেই ইমান ভালকৈ এডজাষ্ট কৰিছোঁহে এতিয়া তেলবোৰ আইতাই লগাই আমাৰ কেমেৰামেনে পূৰা কেমেৰা ফিটিং কৰি আছে এতিয়া এইয়া ফিটিং কৰা আকৌ ভালকৈ হৈ গ'ল এতিয়া আমাৰ কেমেৰা এটা খোজকঢ়া ষ্টাইল মানে এনেকৈ কিবা বস্তুত মানে নধৰাকৈ খোজকাঢ়িব নোৱাৰে একচুৱেলি কেনেকুৱা লাগিছে চাওক আকৌ ফুল ভিডিঅ'টো চাব তেতিয়া গম পাব দেই চাওক কেনেকুৱা লাগিছে মা কালী বজৰংকালী মানে কেনেকুৱা টাইপৰ লাগিছে আপুনি নিজে আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা মানে এইটো কি কয় যে কি কয় এইটো আইতা একচুৱেলি না আজি সঁচাকৈ মানে এই হলিউড মুভিত আমি যেতিয়া চাই থাকোঁ ন যোনবিলাক বস্তু ওলাই থাকে ন যিবা ভূত টাইপৰ তেনেকুৱা টাইপৰ লাগি গৈছে চুলি তুলি মিলি কেনেকুৱা লাগিছে মানে একচুৱেলি আজি আইতা গাইছ এটা ৰিলছ ভিডিঅ' হৈ গ'ল মানে আপোনালোকক দেখাই নাথাকিলোঁ আৰু কেনেকৈ ল'লোঁ শ্বুটবোৰ কেনেকৈ কি কৰিলোঁ দেখাই নাথাকিলে এই ইয়াত চাবৰ পৰা আইতা বহি আছে আমাৰ ফুল ৰেডি মানে পূৰা এটা শ্বুট লৈ শেষ হ'ল চাব পাৰে কেনেকুৱা লাগিছে আইতাৰ লগত ক'ব ৱাও মাই গড কেনেকুৱা মানে লুকটো চাব পাৰে আইতাৰ লুকছটো গাইজ আমাৰ ঘৰৰ সন্মুখত আজি মই আচৰিত বস্তু এটা দেখিছোঁ সেই আচৰিত বস্তুটো মানে কি হয় আপোনালোকক দেখাইছোঁ সেইটোকে আপোনালোকে চাই ল'ব দেই কি হয় ৰ'ব দেখাইছোঁগৈ চাব পাৰে গাইজ আচৰিত মানে কি এইবিলাক গাইজ ময়ো গৈ কিবা এটা দি দিওঁগৈ পকেটৰ পৰা ওলাই লৈ ৰ'ব 50 টকা এটা আছে গাইজ মই গৈ দি আহিছোঁগৈ মই কিবা এটা দি দিওঁ এইবিলাক চাব পাৰে গাইজ মই দি দিছোঁ এইটো কিবা এটা মানে একচুৱেলি আপুনি ভাত চাত খাই ল'ব দেই ভাত খাই ল'ব মানে ভাত চাত নাই খোৱা ন দিয়ক খাই ল'ব ভালকৈ খাই ল'ব আপুনি একো নাই খোৱা ন এইটো
এইটো দিছো আপোনাক 50 টকা খাই ল'বগে দে খাই ল'ম মই আপোনাৰ ল'ৰা ছোৱালী নাই ল'ৰা ছোৱালী নাই আপোনাৰ নাই হ'ল দে আপোনাৰ ল'ৰা ছোৱালী নাই নাই অকলে আছো মই অকলে আছো বোলে গাছ এইফালে তাৰ পৰা এনেকুৱা মানে মই দি দিছো সেইটোৰ পৰা কিবা এটা খাবলৈ কাৰণে ভাত খাব নোৱাৰো দিয়ক দেখিছে গাছ এইফালে দেখিলে আপোনালোকে গাছ অলপ মানে আমি ফেনি ভিডিঅ' কৰি আছো সেইটো পুৰা মানে কি কয় ফুল এক্টিঙত গ'লগে আমাৰ আইতাক চাব পৰা আপোনালোকে পুৰা ফুল এক্টিং হৈ গ'ল আইতা আমাৰ এক্টিং হৈ গ'ল এইটো পইচা পোৱালি আছিলে লোৱা তুমি আইতাক এবাৰ পুৰা ফুল লোক এইফালে মানে আৰু এইবাৰ হাই কৰি দিয়া কেনেকুৱা লাগিলে মোৰ এক্টিং কৰি দিয়াচোন কেনেকুৱা লাগিলে মোৰ এক্টিং কেনেকুৱা লাগিলে ভালে লাগিলে গাছ ৰ'ব এতিয়া আমাৰ মানে আইতা তেল চেল লগালে তাৰপিছত আমি ভালকৈ আকৌ নেক্সট ৰিলছটো শ্বুটিং কৰিছোঁ অলপ ফানি কৰিলোঁ অলপ এণ্টাৰটেইন কৰিব বিচাৰিছিলোঁ আপোনালোকক সেইটো পূৰা চাই থাকক গাছ এবাৰ আমাৰ নেক্সট শ্বুটিংটো ইয়াত হ'ব সেইটো আমাৰ নেক্সট শ্বুটিঙৰ কাৰণে আমি আইতাক বহাই ল'লোঁ গাছ চাব পাৰে এতিয়া আইতাও মানে পুৰা ফুল ৰেডি আমাৰ নেক্সটটো শ্বুট কৰিবলৈ কাৰণে গাছ বোলে মোবাইলটো অনা এয়া চাব পাৰে আমাৰ খুৰা আৰু আইতাই ইয়াত নেক্সট শ্বুটিংটো কৰি আছে আইতাই পুৰা খুৰাৰ চুলি শুনিয়াই দিছে হেল্ল' গাইছ আমাৰ শ্বুট শেষ হৈ গ'ল মানে আজি মোৰ ব্লগটো মানে ইয়াতে এণ্ড কৰিছোঁ আৰু কি কয় যে আমাৰ যিমানটো ৰিল শ্বুটিং আছিলে চব শেষ আৰু এতিয়া কি কয় আৰু ইয়াতে আমি আজি ব্লগটো ইমানতে শেষ কৰি দিছোঁ মানে যিমানখিনি আমি ফনি মুভমেণ্ট কৰি থাকিলোঁ যিমানখিনি আমি কৰিছিলোঁ মানে এনজয় কৰিলোঁ ভিডিঅ' বনাওঁতে কিমান এনজয় কৰি ভিডিঅ' বনালে সেইটোকে আপোনালোকক দেখালোঁ আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো লগতে বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো মোৰ সকলো ভিডিঅ'বোৰ আপোনালোকে চবতকৈ আগত নটিফিকেশ্যন পাবলৈ কাৰণে আৰু থেংক ইউ ফৰ মাই কেমেৰামেন কৈ দিয়া আকৌ তুমি কিবা এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আমাৰ ভিডিঅ'টো যদি ভাল পালে বাই বাই গাইজ বাই বাই কৈ দিয়া বাই লগ পাম নেক্সট ভিডিঅ'ত এণ্ড